নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই বনাবলৈ লৈছোঁ আজি এটি কঁঠালৰ মুচি। যিহেতু এতিয়া কঁঠালৰ ছিজন, প্ৰায় কঁঠালৰ মুচিটো ডাঙৰেই হৈছে। আৰু এনেকৈ প্ৰথমতে কঁঠালৰ মুচিটো ধুনীয়াকৈ কাটি ল'ব লাগিব, মানে ওপৰৰ বাকলিখিনি কাটি ল'ব লাগিব ধুনীয়াকৈ। কাটি লৈ যিহেতু শাল মাৰি লোৱা হৈছে, কাৰণ হাতত আঠাবিলাক নালাগিবৰ কাৰণে এনেকৈ শালটো মাৰি ল'লে সুবিধা হয় গুচাবৰ কাৰণে। এনেকৈ গোটেইখিনি ধুনীয়াকৈ গুচাই লৈছোঁ মই। তাৰপৰা কঁঠালটো মাজতে এনেকৈ ফালি লোৱা হৈছে। ফালি লৈ কিনে মাজৰ যিটো ডিলা অংশ সেইটো এৰুৱাই দিয়া হৈছে। কঁঠালত অলপ গুটি ধৰিছিলে, ডাঙৰ হ'ল যিহেতু কঁঠালটো, এই মাজৰ ডিলাটো এৰুৱাই দিব লাগিব, কাৰণ নহ'লে হয়তো তিতা হৈ যাব পাৰে মানে কঁঠাল মুচিটো। এনেকৈ এৰুৱাই ধুনীয়াকৈ মই কুকাৰত বইল কৰিব লাগিব। ধুনীয়াকৈ মই এনেকৈ কাটি ল'ম। প্ৰথমতে কাটি লৈ কিনে কুকাৰত দি দিম গোটেইখিনি ধুনীয়াকৈ। অলপকৈ কাটি আছোঁ ইয়াত। আৰু ইয়াতে কথা এটি কওঁ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া চব সকলোবিলাক ধুনীয়াকৈ কাটি হৈ গৈছে। কাটি হৈ যোৱাৰ পিছত মই এতিয়া এয়া কুকাৰত ভৰাই দিম। কুকাৰত ভৰাই ধুনীয়াকৈ, আৰু ইয়াৰ লগত দিব লাগিব দুটা বইল কৰিবৰ কাৰণে আলুকেইটা মই গোটাকৈ দিম, কাৰণ এইখিনিতো 4-5টা হুইচেল মৰা হ'ব যিহেতু। আৰু এয়া কেৰাহী পাতি ল'লোঁ মই। তাত দিছোঁ এয়া পিঁয়াজ, তেজপাত, আদা অকণ পিচা আৰু নহৰু অকণ পিচা দিছোঁ। তাৰ লগত অকণমান কেঁচা জলকীয়াও খুন্দি দিয়া হৈছে। তাৰপৰা এনেকৈ ভাজি থাকি অলপ সময় ভজাৰ পিছত ধুনীয়াকৈ ভাজাবলৈ দিম। প্ৰথমতে ভাজিবলৈ দিছোঁ। প্ৰথমতে আমিতো সদায় খায়ে থাকোঁ কঁঠালৰ মুচি, খাই ভালো পাওঁ, কিন্তু ইয়াৰ ৰেচিপিটো প্ৰায়বিলাকেই মানে নাজানে। কিন্তু মই ভাবিলোঁ সেইটো কাৰণে মই আজি আপোনালোকক দেখুৱাওঁ, যাতে আমাৰ ঘৰত কেনেকৈ বনাওঁ এইটো বস্তু। এয়া কাশ্মীৰ মিৰ্চ দিছে, মিট মছলা দিছে, জিৰা, এনেকৈ অলপমান মছলা যোনে যেনেকৈ ভাল পায় তেনেকৈ ইউজ কৰিব পাৰে আপোনালোকে। এই মছলা দি ধুনীয়াকৈ মিক্স কৰি লোৱা হ'ব। গোটেইখিনি মিক্স কৰি ল'লে মানে দেখিবলৈ কালাৰটো ধুনীয়া হৈ যায়। কাশ্মীৰ মিৰ্চে কালাৰ বহুত ধুনীয়া কৰে। হালধিও দিছে লগত ইয়াতে। ধুনীয়াকৈ এইখিনি মিক্স কৰি লোৱা হৈছে। প্ৰথমতে মিক্স কৰি লৈ ইয়াত এটা বিলাহী এড কৰা হৈছে। বিলাহীটো দি দিয়াৰ কাৰণে মানে অকণমান টেঙা হ'ব, খাবলৈ ভাল লাগে। বিলাহী দি বিলাহীটো এটি ভাজি থকা হৈছে। অলপ সময় এনেকৈ ভাজি অকণমান পানী দিয়া হৈছে। পানী দিলে মানে কি হয়, বস্তুটো ভালকৈ সিজি যাব বিলাহীখিনি। তাৰপৰা এনেকৈ হৈ যোৱাৰ পিছত আমি ইয়াত দিম এই কঁঠালৰ যিখিনি মুচি মই বইল কৰি থৈছিলোঁ অলৰেডি, বইল কৰি থোৱা গোটেইখিনি ইয়াত দি দিম ধুনীয়াকৈ। দি লৈ অলপ সময় লৈ ধুনীয়াকৈ লৰাই থাকিব লাগিব। এনেকৈ লৰাই যেতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স হ'ব, তেতিয়া কালাৰটো দেখিব